প্ৰতিজন অসমবাসীৰ কাৰণে এটা চিনাকি নাম ৰাংঢালী। ৰাংঢালীয়ে ইতিমধ্যে ২৫টা বছৰ অতিক্ৰম কৰিছে, অৰ্থাৎ ৰূপালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰিছে। আমি সকলোৱে জানো জানুৱাৰী মাহ অহাৰ লগে লগে অসমত ৰাংঢালীৰ পয়োভৰ বাঢ়ে আৰু প্ৰতিজন অসমীয়াই জানুৱাৰী মাহলৈ অপেক্ষা কৰে, কাৰণ জানুৱাৰী মাহতেই আহে অসমৰ প্ৰসিদ্ধ প্ৰচলিত বিহু নাম সমৃদ্ধ কেছেট ৰাংঢালী। প্ৰতি বছৰে জানুৱাৰী মাহতে ৰাংঢালীয়ে অসমীয়াৰ মাজত ভুমুকি মাৰে। এই বছৰো ঠিক একেই পৰিকল্পনা কৰিছে ৰাংঢালীক লৈ। ৰাংঢালী বুলি ক'লে আমি কৃষ্ণমণি চুতীয়া দাক চিনি পাওঁ আৰু এইবাৰো তেখেতে লৈ আহিব ৰাংঢালী। কৃষ্ণমণি চুতীয়া দাই ৰাংঢালীৰ মুখ্য চৰিত্ৰত অভিনয় কৰিবলৈ নতুন প্ৰজন্মৰ মুখ বিচাৰিছে। যদিহে নতুন প্ৰজন্মৰ কোনোবা ল'ৰা আছে তেনেহ'লে তেখেতে কৃষ্ণমণি চুতীয়া দাক যোগাযোগ কৰিব। মই তেখেতৰ ফোন নাম্বাৰটো স্ক্ৰীণত দি দিম। তাৰোপৰি এই ভিডিঅ'টো চোৱা প্ৰত্যেকজন দৰ্শকে যদি তেওঁৰ কোনোবা নতুন প্ৰজন্মৰ ল'ৰা চিনাকি আছে তেনেহ'লে তেওঁলৈ এই ভিডিঅ'টো প্ৰেৰণ কৰিব, কাৰণ নৱপ্ৰজন্মৰ মানুহক সুবিধা দিলেহে অনাগত সময়ত অসমত আৰু ঢেৰ নতুন নতুন অভিনেতা অভিনেত্ৰীৰ জন্ম হ'ব। কৃষ্ণমণি চুতীয়া দাৰ এই পদক্ষেপ সঁচাকৈ শলাগিবলগীয়া।